বিশ্বচাৰিআলি স্থিত ফলফলিত বৰ্তমান নিৰ্মাণ হৈ থকা কাৰ্বি আংলং অটোনমাছ কাউন্সিলে দিয়া 7,50,00,000 টকা এই উক্ত টকাৰ বিষয় লৈ পেলাই কাৰ্বি আংলং APLC সংগঠন অৰ্থাৎ ৰাজনীতি দলে অভিযোগ আনিছে যে ঘৰটো সম্পূৰ্ণ নোহোৱাকৈ ইতিমধ্যে ঠিকাদাৰে টকা উঠাই নিয়া বুলি। কিন্তু আপোনালোকে চাওক নিজে দেখিছে ঘৰটো নিৰ্মাণ চলি আছে আৰু এটা কথা ক'ব লাগিব অকণমান পলম হৈছে। যোৱা 2020 চনত 15 মাৰ্চত আমাৰ উত্তৰ পূব কাৰ্বিসকলৰ লৈ পেলাই এটা গণসমাৱেশ হৈছিল 2 নং বৰঝাৰণীৰ সৰ্বঙাক্লামত। সেই সৰ্বঙাক্লামত সেই গণসমাৱেশত আমাৰ তুলিৰাম ৰংহাং ছাৰে তেওঁ বিশ্বনাথ জিলা বসবাস কৰা কাৰ্বিসকলৰ যিটো অভাৱ ডাঙৰ অভাৱ আছিল সেইটো হ'ল কাৰ্বি ষ্টুডেণ্ট হোষ্টেল বৰ্তমান যিটো নিৰ্মাণ হৈ আছে। তো তেখেতে যিটো 7,50,00,000 টকা ঘোষণা কৰি গ'ল তেওঁ এতিয়া নিৰ্মাণ চলি আছে। গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে তেওঁলোকে কোনো ইয়াত দল সংগঠনৰ লগত কোনো যোগাযোগ নকৰাকৈ জাগাত নাহি তেওঁলোকে বাহিৰে বাহিৰে তেওঁলোকে অভিযোগ আনিছে আৰু তেওঁলোকে RTI কৰিছে বুলি গম পাওঁ, আনকি জেল হাজোলৈকৈ যোৱা বুলি জানিব পাৰিছোঁ। গতিকে তেওঁলোকে ইয়াত আহক, তেওঁলোকে কি জানিব বিচাৰিছে। ইয়াত দল বৰ্তমান ইয়াত কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন অৰ্থাৎ মংগল বেহঁতৰ নেতৃত্বত এই চোৱা চিতা কাম সম্পূৰ্ণ তেওঁলোকে দায়িত্ব লৈ পেলাই তেওঁলোকে চোৱা চিতা এতিয়াও কৰি আছে। কিবা যদি কৰিবলগীয়া আছে এই আৰু এটা কথা মই ক'বলৈ যাওঁ, যিটো তলত যিটো আপোনালোকে দেখিছে তাতো কোনো মেপত বা তেওঁলোকে যিটো ইষ্টেমেটত নাছিলে, কিন্তু ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি ঠিকাদাৰৰ লগত আলোচনা কৰি যে যিহেতু আপুনি কামটো পাইছে গতিকে মানৱতা খাতিৰত আপুনি যিবিলাকে ভঙা টুটা যিবিলাকে ৱালবিলাক ভাঙি আছিলে, গ্লাছ নাই দৰ্জা নাই, আপুনি মেৰামতি কৰি আপুনি ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আপুনি আৰম্ভ কৰিব বাকী এই কামটো। গতিকে ইতিমধ্যে তেওঁ ইয়াৰ সংগঠনৰ কথাটো ৰক্ষা কৰি তেওঁ বনাই দিলে। বনোৱাৰ পিছত তেওঁ ছেকেণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা তেওঁ আৰম্ভ কৰিছে আৰু এতিয়াও নিৰ্মাণ অৱস্থাত ডিপাৰ্টমেণ্টে। গতিকে আমিতো এই কথা আমি নাজানো। তেওঁলোকে যদি RTI বা হেৰি কৰি পেলাই তেওঁলোকে যদি হেৰি কৰিছে, কিন্তু ইয়াত কোনো দল সংগঠনেতো লিখি দিয়া নাই যে এইটো ঘৰ সম্পূৰ্ণ হ'ল। আৰু এটা কথা অকণমান নিৰ্মাণ কৰোঁতে অকণমান দেৰি হৈছে। ইয়াত ট্ৰাইবেল সংঘৰ মাটি 4 বিঘা আছে। এই 4 বিঘাৰ পৰা এই 2 বিঘা আমি কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনে মানে এই সীমাটোৰ কাৰণে অলপ গণ্ডগোল হ'ল। গতিকে এই 4 বেৰটো গতিকে অলপ চাৰ্কল অফিচৰ পৰা অকণমান আমাক ষ্টপ কৰিলে, কাৰণ তেওঁলোকৰ লগত কোনো মীমাংসা নহ'ল। বহুত দিনলৈকে এইটো ষ্টপ হ'ল। গতিকে নিৰ্মাণৰ ক্ষেত্ৰত আৰম্ভৰ ক্ষেত্ৰত অকণমান লেংদি হৈছে, দেৰি হৈছে, সেইটো কাৰণে আজি সেইটো। গতিকে এতিয়াও মানে সংগঠন আমাৰ কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ পৰা ইতিমধ্যে আলোচনা হৈছে ঠিকাদাৰৰ লগত। এতিয়াও আৰু আমাৰ তুলিৰাম ৰহাং ছাৰে তেওঁ কৈ গ'ল এই যে বেহালীৰ উপ নিৰ্বাচনৰ সময়ত, সেই সময়ত আহোঁতে ইয়াত কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত তেওঁ উপস্থিত আছে। তেওঁ এতিয়াও কৈ গৈছে ৱাল আৰু ক'ত মানে কি আপোনাৰ লেট্ৰিন বাথৰুম তেওঁ বনাবলগীয়া আছে, এইখিনিও মানে বনাই দিব। তেওঁ ইমান ঘোষণা কৰাৰ পিছত তেওঁলোকে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিলৰ অধীনত তেওঁলোকে কি ৰাজনীতি কৰি থাকক। আমাৰ কথা হ'ল বহল দৃষ্টিভংগী, বহল চিন্তাধাৰা, যিজনে আমাক জাতিটোৰ কাৰণে আগুৱাই নিয়াৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত আমাৰ বহল দৃষ্টিভংগীৰে মানে আমাক দেখিব চাব, আমি তাকেই ৱেলকাম। গতিকে আজি তুলিৰাম ৰংহাং আহি আমাক এই আমাৰ উন্নয়নৰ কাৰণে হেৰি অকল বিশ্বনাথ বুলি নহয়, কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত থকা কাৰ্বিসকলক মানে ভৈয়ামত বসবাস কৰা কাৰ্বিসকলক তেওঁ এটা বহল চিন্তাধাৰা বহল দৃষ্টিভংগীৰে তেওঁ মানে হেৰি কাৰ্বি য'তেই নাথাকক